হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে কুশলে আছে। ময়ো ভালে আছোঁ। পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে হয়তো এতিয়া ভাত পানী খাই উঠি আজৰি হৈ ৰেষ্ট লৈছে। ময়ো তেনেকুৱাই গা পা ধুই আহি ভাত পানী বনাই মেলি খাই বৈ আজৰি হৈছোঁ। আৰু আজি মই মোৰ ভিডিঅ'টো দেখাবলৈ লৈছোঁ মোৰ কিছুমান মেখেলা চাদৰ কালেকশ্যনৰ ওপৰত। মোৰ বেছি মেখেলা চাদৰ কালেকশ্যন নাই, কিন্তু যিকেইযোৰ আছে মোৰ বহুত প্ৰিয় হয় আৰু আপোনালোকক সেয়াই দেখাবলৈ লৈছোঁ। ফাৰ্ষ্টতে এইযোৰ হৈছে মোৰ মুগাৰ কাপোৰ ছেট। এইযোৰ মোৰ বহুত সৰুতে মই যেতিয়া জীয়ৰী হৈছিলোঁ তেতিয়া মোক মায়ে কিনি দিছিলে বিয়াত পিন্ধিবলৈ। আৰু এইযোৰ মোৰ সকলোতকৈ মৰমৰ কাপোৰ হয়, যিহেতু এইযোৰ মোৰ জীৱনৰ প্ৰথম মেখেলা চাদৰ। গতিকে এইটো এটা পাহৰিব নোৱাৰা স্মৃতি হয়। এইযোৰ ভালকৈ দেখুৱাই দিছোঁ চাওক। আৰু দ্বিতীয়তে আৰু এযোৰ মুগাৰ কাপোৰ আছে, আৰু এইযোৰ হৈছে মোৰ মাৰ কাপোৰ, হৈছে মায়ে কিনিছিলে নিজৰ কাৰণে। আৰু যিহেতু